हेलो गाइस केने खबर खबरটো নিশ্চয় ভালে হ'ব ৰাজগোল জি উঠিকে মানে আমাৰ আজি আমাৰ মনসা পূজা আছে আমি যাই আছো এতিয়া পুৰা ভাই আমাৰ পেহিহঁতৰ ঘৰত মানে মাতিব যাই আছো আৰু মোৰ লগত আছে নিতুল মানে মই ভিডিও বনাম নিতুলে গাড়ী চলাব তো ভিডিওটো চাই থাকিব গাইস গাড়ী তেল না তেল ভৰালো এতিয়া আমি আহি পালো বাইজাৰা আহি পালো তো অলপ আগত আমি পাই যাম নলবাৰী গাইস আমি গৈ আছো আমি গণেশ মন্দিৰ পাই যাম তো গাইস মই যে ক'লো আপোনালোকক মনসা পূজা বুলি মনসা পূজাখন মানে কি কেনেকুৱা মানে আমাৰ ফাদাৰ যেতিয়া মানে কৈছিল ন তেতিয়া মানে ফাদাৰে কৈছিল যে আমাৰ মনসা পূজা থাকা বুলি আমি এতিয়া গমেই নাপাওঁ যে আমি বহুত সৰু হৈছিলোঁ সেইকাৰণে এতিয়া আমি মনসা পূজাখন ওলাইছোঁ তো আমি পুৰা বাহি হৈ আজি আমি বৰমলৈ এতিয়া আমি আহি পালোঁ গণেশ মন্দিৰ এইটো হ'ল গণেশ মন্দিৰ নলবাৰীৰ মই এতিয়া কৈ আছোঁ এইটো যে দেখিছে আপোনালোকে এইটো হ'ল গণেশ মন্দিৰ তো আমি এনেকৈ চিধাই যাম এইখনে আছিল মানে ৰাসৰ গেট বনাইছিল এইখনে বনাইছিল ৰাসৰ গেট আমাৰ নলবাৰীৰ ৰাসৰ গেট যে আছিল এইখনে তো এতিয়া আমি নলবাৰী আহি পালোঁ ফাইনেলি বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতি এইখনতো ৰাসত দিছিল মানে এইখনে ফ্লাইঅভাৰ বনাই আছে ফ্লাইঅভাৰখন ওলোৱা নাই মই এৰে আগত ভিডিঅ'টো দিছিলোঁ ফ্লাইঅভাৰখনত এইখন ফ্লাইঅভাৰ হোৱা নাই দেৰি আছে আৰু নলবাৰীত ৰেল লাইন বনাই আছে আৰু ইয়াত কাম কৰি আছে যাম মানে এতিয়া স্কুল ছুটি দিছিল নহয় সেইকাৰণে দামটো বেছি হৈছে নেকি আৰু কিমান টাইম লাগিব পুৰা বাইকলৈকে আমাৰ আধা ঘণ্টাত পাই যাম আৰু আধা ঘণ্টা লাগিব ন আমাৰ মই আগতে গৈছোঁ কিন্তু মনত নাই ঠিক আমি আৰু পামেই আৰু বেছি নাই আমি মানে এইটো ৰাস্তাতে গৈ আছোঁ এইটো ৰাস্তাতে আমি মানে গুৱাহাটী শুৱালকুছি মানে যাব পাৰোঁ এইটো ৰাস্তাতে গৈ আছোঁ ফাইনেলি আমি আৰু কিছু চব পাৰোঁ কিনে আহিলোঁ এতিয়া আমি পাম আৰু বেছি নাই কিমান কৈছে আৰু 5 কিলোমিটাৰ আছে আৰু কিছু পৰা আৰু নিদিলে বাৰে গেটটো মানে পিছতে লাগে থাকে গেটটো মোৰ আগত সেউজীয়া পথাৰত বোকা নাই পুৰা ভাই মাছৰ বাবে বিখ্যাত পুৰা ভাই ৰাস্তাৰ তো গাইছ ফাইনেলি আমি পেহীৰ ঘৰ আহি পালোঁ গাইছ ফাইনেলি আমি পেহীহঁতৰ ঘৰত আছোঁ এতিয়া ইয়াতে পেহীহঁত আছে মই দেখুৱাই আছোঁ আপোনাৰ লগত এয়া কিবা ফটো চাই আছে দেই অলপ ভাই হেল্ল' কৰি দি গৈ আছোঁ এইজন আমাৰ পেহী হয় তো এতিয়া আমি বৰমাত যাম হেলমেটটো লৈছিল যা হেলমেটটো লৈ আহ তৰালি ফুৰা এটি মন উন্মাদ হৈ এই পালোঁ বৰমা ফাৰ্ষ্ট গেট পালোঁ নাই কি হ'ল এতিয়া আৰু ইয়াৰ পৰা আৰু বেছি নাই ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান হ'ব আমাৰ বাইদেউহঁতৰ ঘৰ লাগে তাৰে পিছত আমি আকৌ যাম মইনা বাইদেউৰ ঘৰত মানে আমাৰ নিতুলৰ বাইহঁতৰ ঘৰত যাম আৰু আমাৰ বাইদেউহঁতৰ ঘৰত তাৰ পিছত চিধা যাবি চিধা ইফালে ৰাস্তা হৈ আছে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰনেহে পাহি হনুমান যাত্ৰা সঁচাকৈ ভাত খোৱাতে আমাৰ 3-4 বাজি গ'ল 4টামান বাজিছে ন কাৰণ আমি মানে ফোন কৰি কিনে কৈ দিছোঁ বাইদেউ ভাত বনাবা এতিয়া আমি যাই ভাত খাম আমাৰ মানে হেৰি হ'ল আপোনাৰ ঘূৰা পাইছে বহুত দেৰি হ'ল চিধা এই আগে 2 নম্বৰ গেটে যাম তুমি এইটো ৰাস্তাৰে আগে
ফাইনেলি আমাৰ বাইদেউহঁতৰ ঘৰ পাই গ'লোঁ ভাগিনা চানা এইটো আমাৰ কি কৰি আছ হা ক'ত পলাই আছ এই লাজে আমি আহোঁতে আহোঁতে দেৰি হ'ল এইজন ভাগিন হয় আমি ফাইনেলি বাইদেউহঁতৰ ঘৰ পালোঁ এইটো চাহ বনাইছে বাইদেউ দেখব হাই দিম যাবা এই নৰে বোলে তো এতিয়া আমি ঘৰত যাম চাহ পানী খাই কিনে আকৌ দেৰি হ'ব তো আজি ভিডিঅ'টো ইমানেই আছিল তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম আৰু